ক'বলগীয়া বহুত আছে, কিন্তু মই এটা কথাই ক'ম, ৰাইজ আমাৰ লগত আছে। বহুত শক্তিশালী BPFৰ বৰ্তমান BPF বহুত শক্তিশালী আছে আৰু জিকাটো 100% খাটাং। বহুত নিৰ্বাচনী প্ৰচাৰ চলালে ৰাইজৰ সঁহাৰি কেনেকুৱা? বহুত ভাল আৰু বাঢ়ি আছে। ভিতৰে চব দল সংগঠনে কাম কৰি আছে, আমি নাম নলওঁ। আৰু বহুতো বিৰোধী দলৰ সদস্যসকলো আমাৰ লগত আছে। পাৰ্টি হয়তো নবদলাব, কিন্তু আমাৰ লগতে আছে। ভোটটো দিব আমাকে। সেইটো একজেক্টলি কোৱাটো মুস্কিল, কিন্তু মিনিমাম 80,000 ওপৰত আমি পাম। ৰাইজে কিয় আপোনালোকক ভোট দিব? কি কাৰণ? চবেই জানে, ৰাইজে বুজি পাইছে BTCত কি আছিলে, বৰ্তমান কি আছে ৰাইজে বুজি পাইছে। হাগ্ৰামা ছাৰে 3টা কাৰ্যকালত কিমান উন্নতি কৰিলে ৰাইজে দেখিছে। ছিইং ইজ বিলিভিং, চবেই দেখিছে, দেখাটোৱে বিশ্বাস। এতিয়া কি দেখিছে ৰাইজে? কিবা দেখিছে নতুন? একোটো নাই। তেওঁলোকে 4 বছৰত একোটো কাম কৰিব পৰা নাই। উদাহৰণ দিবলগীয়া একো নাই তেওঁলোকৰ। টোটেলি ফেইলাৰ চৰকাৰ। তেওঁলোকে মানে এলায়েন্সত থাকিও মানে একো কৰিব পৰা নাই। তেওঁলোকে দিছপুৰৰ ডিক্টেটত চলি আছে। দিছপুৰে যি কয় তাকে শুনি আছে তেওঁলোকে। ৰাইজৰ কাৰণে একো কাম কৰা নাই। প্ৰতিদ্বন্দ্বী চবেই জানে, আপোনালোকে জানে। কংগ্ৰেছৰ ইয়াত ফেক্টৰ নাই, কাৰণ বহুত মিনিমাম ভোট পাব তেওঁলোকে। থাকিল কি, 2টাহে পাৰ্টি থাকিল, UPPL আৰু BPF। তো সেইটোৱে আৰু। ৰাইজলৈ কি বাৰ্তা? ৰাইজলৈ মোৰ বাৰ্তা এটা, মানে চবতকৈ ডাঙৰ বাৰ্তা মই দিম, আজি আপোনালোকৰ জৰিয়তে দিম, যে জিকাৰ পিছত মই, আপোনালোকে নাভাবিব যে মই খালি BPFৰে কাম কৰিম। মোৰ কোনো বাছ বিচাৰ নাথাকিব। জিকাৰ পিছত মই যিহেতু ৰাইজৰ প্ৰতিনিধি হ'ম, মই চবৰ কাৰণে কাম কৰিম। কোনো বাছ বিচাৰ নহ'ব, এইটো বোলে UPPLৰ হয়, এইটো বোলে BJPৰ হয়, এইটো বোলে কংগ্ৰেছৰ হয়, সেইটো বাছ বিচাৰ নহ'ব। তেওঁলোকৰ নিচিনা নিকৃষ্ট পলিটিক্স আমি নকৰোঁ। তেওঁলোকেতো কৈ আছে, ডাঙৰ মানে নেতাবিলাকে কৈ আছে, মন্ত্ৰী এজনে কৈছে যে BPFক আমি অৰুণোদয় নিদিম, কংগ্ৰেছক আমি অৰুণোদয় নিদিম। তেনেকুৱা চৰিত্ৰ আমাৰ নাই। আমি চবকে সহায় কৰি চবৰ আমি কাম কৰিম। মুখ্যমন্ত্ৰীকে আদি কৰি কেন্দ্ৰীয় মন্ত্ৰী আৰু যি BJPৰ নেতাসকল আছে, বাঘা নেতা ইয়াত উভৰি খাই পৰিছে। আহিছে তেওঁলোকে, নিজৰ প্ৰাৰ্থী যিহেতু আছে আহিছে, কিন্তু ইমান বৰ অহাৰ প্ৰয়োজন আমি দেখা নাছিলোঁ। সেইটো হ'ল ভয় হোৱাৰ কাৰণে চব একলগ হৈছে। আপোনাৰ আৰু মোৰ যদি কাজিয়া লাগে, আপুনি নিশ্চয় লগ বন্ধু বুটলি ফুৰে, হয়নে নহয়? আপুনি অকলে মোৰ লগত যুদ্ধ কৰিব নাহিবতো, যিহেতু আপোনাৰ ভয় আছে মোৰ প্ৰতি। তেনেকুৱা হৈছে তেওঁলোকৰ। BPFৰ প্ৰতি বহুত ভয় সোমাইছে তেওঁলোকৰ। যিটো উত্থান BPFৰ, তেওঁলোকে ভয় খাইছে। সেইকাৰণে চব মানে মন্ত্ৰীবিলাক EM একলগ হৈ মানে য'তে ত'তে মানে প্ৰচাৰ চলাইছে আৰু মডেল কোড অফ কণ্ডাক্ট তেওঁলোকে ভাইলেট কৰিছে। আমাৰ তাত প্ৰমাণ আছে। খালি ভুৱা এচুৰেঞ্চ, ভুৱা প্ৰতিশ্ৰুতি, ভাৰ্বেল এচুৰেঞ্চ যিয়ে নহওক, দিছেতো এচুৰেঞ্চ দিছে, কিন্তু এইবিলাক দিব নাপাইছিলে। অনুদান দিম, সেইটো দিম বুলি, এইবিলাক ভাইলেশ্যন অফ MCC। আমিতো আশা কৰিছিলোঁ মুক্ত আৰু নিকা মানে নিৰ্বাচন হোৱাটো ভাল বুলি। এতিয়া চাওক, আপাতততো চবেই ঠিকে আছে, চলিছে, কিন্তু কাউণ্টিঙৰলৈকে কি হয় আমি ক'ব নোৱাৰোঁ। আমি বেছি বুজি নাপাওঁ। EVMত সদায় আমি শুনি আছোঁ, বহুত ডাঙৰ মানুহেও কৈছে EVMত বহুত মানে হেৰি হয়, মানে কি কয় এইটো মেনিপুলেশ্যন হয়। যোৱা MP ইলেকশ্যনৰ EVMৰ বহুত ইছ্যু থাকি গ'ল, আমি গমেই নাপালোঁ কেনেকৈ এইবিলাক হৈ গ'ল।